হেল্ল' এভৰিৱান, আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ'টো আজি আপলোড কৰিছোঁ। দিয়াই হোৱা নাই ভিডিঅ'বোৰ। গুৱাহাটীত অহা ভিডিঅ' আকৌ দিয়াই হোৱা নাই, সময় পোৱা নাছিলোঁ কাৰণে। কিয় গুৱাহাটীত আহিছোঁ, ৰুম লৈ আছোঁ, সেইবিলাক চব নেক্সট ভিডিঅ'ত আপোনালোকক জনাই আছোঁ। এতিয়া যাব ওলাইছোঁ আমি ফেঞ্চি বজাৰত, দেখাই আছোঁ ৰ'ব। বহুত দিনৰ মূৰত আমি আহি আছোঁ গাড়ী ফেঞ্চি বজাৰ মানুহ চাওকচোন ইমান হৈছে, মানে পূজা চাব অহা যেনহে লাগিছে, বজাৰ কৰিব অহা যেন লাগাই নাই, ইমান ভিৰ হৈছে মানে। কি ল'লোঁ বাৰু নেক্সট ভিডিঅ'ত জনাই আছোঁ আপোনালোকক। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ইমান ভিৰ হৈছে চাওকচোন। দামবোৰ ঠিক ঠাক আছিল, 300ত কুৰ্তি ছেট আছিল, 500 জিন্সত। দামবোৰ ঠিকে আছিল। আপোনালোক কেনেকুৱা আহিছে যদি প্লিজ কমেণ্ট কৰি জনাবচোন।